এতিয়া জাষ্ট মোলৈ এটা ফোন আহিছে, এইটো হৈছে ভাইপাৰ নেমু গছত আছে বুলি কৈছে, সেউজীয়া সাপ বুলি কৈছে, 100% এইটো ভাইপাৰ হ'ব, ব'লক যাওঁ। মই অৰ্পণকো কৈছোঁ হা, এতিয়া ফোন কৰি যে এটা ভাইপাৰ ওলাইছে, মাতি দিছোঁ, অৰ্পণ পাৰ্থ আহি আছে, হুক আছে, ছেকেণ্ড হুক আছে, বেগ নাই, কিন্তু বেগটো ক'ৰবাৰ পৰা মেনেজ কৰিম, চাই লওঁ কি হয়। হ'ল নাই তোমাৰ বস্তু ৰেডি? হা হা হা, চলো 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 চলো। এতিয়া আমি এটা বেলেগ বস্তু আমি বেগ হিচাপে ইউজ কৰিম, সেইটো হৈছে এইটো চাওক আপোনালোকে, এইটো হৈছে পিলো, জাষ্ট গাৰু, এই গাৰু কভাৰটো আমি বেগ হিচাপে ইউজ কৰিবৰ কাৰণে ট্ৰাই কৰিম হা। এতিয়া কাৰণ বেগখিনি আমি অফিচত থৈ অহা হ'ল, আমাৰ ফৰেষ্ট অফিচত থাকি আহিলে। ফাৰ্ষ্ট ভাইপাৰ কল থাকিলে হয়, দেৰি নকৰোঁ হা, বহুত এক্সাইটেড আমি বহুত এক্সাইটেড ভাইপাৰৰ কাৰণে। চ' এইখিনিতে মই কৈ থওঁ, আমালৈ এটা পিট ভাইপাৰ ৰেস্কিউ কল আহিছে। একচুৱেলি মানস দা আৰু মই বহুত দিনৰ কাৰণে পিট ভাইপাৰ এটা ৰেস্কিউ কলৰ কাৰণে ৱেইট কৰি আছিলোঁ। এইটো ছিজনত আমাৰ এইটো ফাৰ্ষ্ট ভাইপাৰ ৰেস্কিউ হয়। তুমি চলাবানে মই চলাওঁ? ঠিক আছে, বোলে বোলে চলো। চ' আমি আহি ডেষ্টিনেশ্যন পালোহি। অঁ দেখিলোঁ হ'ব এইটো অ'কে, সেইটো ভাইপাৰ হ'ল। ইমানো ডেঞ্জাৰ নহয়, এইটো কামত মানুহ মৰা নাই আজিলৈকে। তোমাৰ হ'লেও বিষাক্তই হয় আৰু বহুত ধুনীয়া সাপ, মানে অলপ চাই লওক আৰু মই নমাই আনিছোঁ ৰ'বা। চ' মানস দা এতিয়া সাপটো নমাই আনিব। নমাবানে? শ্ল' মুভমেণ্ট হা, অকণ হেডটো চাই থাকিবা। হেডটো চাই আছোঁ মই, হেডটো হুকত আহিছে নাই চাবা। হুকত নাই অহা এতিয়ালৈকে। আৰামছে তাত ভৰোৱা এইখিনি ধৰা বাছ। ছেকেণ্ড হুক লাগিব নি? নালাগে, ৰাখি দিয়া ইয়াতে। চ' এইটো এটা চালাজাৰ পিট ভাইপাৰ। বছ নিহিলাবা। ধুনীয়া শ্বট। ৱেইট কৰি থাকা। চাওক, সি জিভা উলিয়াই যেতিয়া আপোনাৰ ফালে চাই থাকে, কি ধুনীয়া লাগে সাপটো। জাষ্ট এতিয়া মই তাক বেছি টৰ্চাৰ নকৰোঁ, বেছি তাৰ লগত হেৰি কৰি নাথাকোঁ, ইয়াক ডাইৰেক্ট বেগিং কৰিম আৰু ইয়াক ফৰেষ্ট ডিপাৰ্টমেণ্টত জমা দিম। তাৰপিছত তেখেতে ক'লে যি কয় আমি সেইমতে কাম কৰিম। অৰ্পণে বহুত ধুনীয়া সহায় কৰিছে গোটেই ৰেস্কিউটোত, আৰু থেংক ইউ ভাইপাৰ, এইটো ছিজনৰ ফাৰ্ষ্ট ভাইপাৰ। বহুত বেছি ভাল লাগিছে, আৰু বহুত বেছি এক্সাইটেড আছিলোঁ ফাৰ্ষ্ট ভাইপাৰটোৰ কাৰণে। থেংক ইউ। মাটি পেলাই দিলোঁ। ইডাল হুক মোক দিয়া। ল'বা নেকি? অঁ, মেট্ৰো তেতিয়া হাৱাতে দি দিম। ৰ'বা মই সোঁহাতে কৰোঁ। দাদা এইটো আপুনি কেমেৰাটো ধৰিছে, ভিডিঅ'টো মানে আমাৰ ৰেস্কিউ ভিডিঅ' লাগে যে, বেগিং কৰিলোঁ বুলি প্ৰমাণটো। হৈ গ'ল, এৰি দিয়া তুমি, হুকটো উলিওৱা। ৰছী এডাল হ'ব নেকি? বহুত ধুনীয়া এইটো। জোতা লেছ এডালে ঠিক আছে। এডাল বঢ়িয়া হয়।
খুলিবলৈও ভাল পিছত মানে থাকে নি অসমত পায় এইটো অসমৰ কমনেই সাপ থাকিব পাৰে কিন্তু এনেকৈ নাথাকে যে সিহঁত আপোনাৰ হেৰি একেলগতে চৰাই বা হেৰি বান্দৰ যেনেকৈ থাকে সিহঁতে তেনেকৈ একেৰ লগত নাথাকে মানে সাপবোৰ সাপ থকাটো ভাল সাপ থকাটো ভাল মৰম লগা হয় নহয় সাপটো ধুনীয়া হয় নহয় ই নিশাচৰ সাপ মানে ই ৰাতি ওলাই আৰু কাৰখলাটো দিবাচৰ সি দিনতহে দেখা পাব তাক হেৰি পায় নেকি ইয়াতকৈ অলপ শকত পায় না কি বস্তু এনেকুৱা অলপ গ্ৰীণ অলপ শকত পায় না ইয়াৰ এইটো পোৱালি সাপ এইটো পোৱালি ইয়াৰ যিখিনি এডালখিনি বা ডাঙৰ মেচিউৰখিনি সেইখিনি অলপ ডাঙৰ হৈ যায় বা তাৰ উপৰি সেউজীয়া সাপ আৰু আছে অসমতে সেইটো হৈছে আপোনাৰ গ্ৰীণ কেট স্নেক বুলি কয় সেইটো ডাঙৰ হয় সেইটোও দেখিব পাৰে এতিয়া কোনটো দেখিছে ক'ব নোৱাৰি সেইটো কিন্তু ভাইপাৰ না এইটো ভাইপাৰ হয় এইটো চালজাৰ পিট ভাইপাৰ বুলি কয় এইটো আছিলে চালজাৰ পিট ভাইপাৰ মানে এটা পিট ভাইপাৰ যাক অসমীয়াত ক'লা হালধীয়া সাপ বুলি কয় এইটো আমি ধৰিলোঁ এতিয়া অৰ্পণে ধুনীয়াকৈ সহায় কৰিছে এতিয়া আমি এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টত জমা দিম তেখেতসকলে যি কয় আমি সেইমতে কামখিনি কৰিম তাৰপিছত ৰিলিজ য'ত কৰিব লগা হয় সেইখিনি আপোনালোকক নিশ্চয় দেখুৱাম সেইবাবে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অকল মানস দাকে নহয় মোৰো চেনেল এটা আছে অৰ্পণ পাৰ্থ ডেছক্ৰিপশ্যনত লিংক থাকিব ছাবস্ক্ৰাইব কৰিব তাতো কোৱা নাই হা মই আজিলৈকে কোৱা নাই ইয়াৰো চেনেল এটা আছে অৰ্পণ সেইটো বেছি চলি আছে মানে আপোনালোক চবেই গুড মৰ্ণিং যোৱা নিশা আমি ৰেস্কিউ কৰা সাপটো ফৰেষ্ট অফিচৰ পৰা আনি বৰ্তমান আমি ৰিলিজ কৰিবলৈ গৈ আছোঁ অলপ অলপ বৰষুণ দি আছে ব'লক সাপটো মুকলি কৰি দিওঁ বৰষুণ দিয়াকৈ টেনশ্যন দি দিছে এতিয়া নামি গ'লে গোটেই ভৰিত জোক লাগিব গোটেই সোপা হেৰি হ'ব তিতিম মানুহটো সাপ এডাল বিষাক্ত হওক বা অবিষাক্ত হওক আমি তাক যিমান পাৰি কমকৈ তাক টাচ কৰিবলৈ যত্ন কৰিব লাগে খালী হাতেৰে তাৰ হুক বা কিবা বেগ চেগ এনেকুৱা ধৰণৰ বস্তুবিলাকে আমি তাক ৰেস্কিউ কৰিব লাগে যাতে সাপটোৰো কষ্ট কম হওক সি যাতে বেছি ষ্ট্ৰেছ নাপায় সেইটোৰ ওপৰত লক্ষ্য ৰাখিব লাগে আৰু ছেকেণ্ড বস্তুটো হৈছে নিজৰো ছেফটি কিবা কাৰণে আমি বাইট এটা খাই গ'লোঁ ভেনমাছ সাপ এটাৰ পৰা তাৰ কাৰণে বহুত বেছি লষ্ট হৈ যায় সেইখিনি যাতে নহয় সেইটো কাৰণে একদম চিম্পুল ৱেটো হৈছে হাতত হুকডাল থাকিলেই হ'ল আপুনি সাপটোৰ লগত বেছি খেল নকৰিলে হ'ল সাপটো ৰেস্কিউ কৰিব গৈছে ধুনীয়াকৈ বেগত ভৰাওক তাক জংঘলত নি এৰি দিয়ক কালি ধৰা সাপটো আজি ৰিলিজ কৰিব গৈ আছোঁ ধুনীয়া এটা পৰিৱেশত সাপটো যেনেকৈ আছিলে তেনেকৈ অফিচৰ পৰা আমি ডাইৰেক্ট লৈ আহিছোঁ অফিচৰ পৰা সাপ এটা ধৰি যেতিয়া তাক বেগিং কৰা হয় তাৰপিছত সাপ পৰাপক্ষত বেগটো তেতিয়া খুলিব লাগে যেতিয়া সাপটো ৰিলিজ কৰা হয় তাৰ আগত খুলি কাৰোবাক দেখুৱাবলৈ গৈ হিৰ' হ'বলৈ দৰকাৰ নাই মানে এইবিলাকত সাপটোৱে টৰ্চাৰ অনুভৱ কৰে সেইবাবে আমি এতিয়া সেইটোৱে কৰিব ওলাইছোঁ কালি গাঁঠি মৰা বেগ আজি জাষ্ট ৰিলিজৰ সময়তে তাক অ'পেন কৰা হ'ব আৰু আমি তেনেকুৱা ধৰণৰেই কাম কৰোঁ সেইটো কাৰণে হয়তো আমাৰ ৰেস্কিউছে অলপ বৰিং পায় বেলেগৰ ভাল পায় কাৰণ সিহঁতে শ্ব' অফটো বেছি কৰে আমি সেইবোৰ কৰিব নাযাওঁ পৰাপক্ষত তাকে ক'লোঁ এতিয়া আহক ৰিলিজটো চাওঁ সেই তাত ৰিলিজ কৰিব আৰু মই ইমান দূৰত ৰৈ আছোঁ কাৰণ মোৰ লেন্সখন অকণমান জুম লেন্স মই ইয়াৰ পৰা শ্বট ল'ম ৰিলিজ কৰা এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধুনীয়া এটা পৰিৱেশ কিন্তু ইয়াক এৰি থৈ যাবলৈ মন যোৱা নাই হ'লেও বহুত ভগা অন্তৰে কৈছোঁ বাই বাই সাপটো আকৌ লগ পাম বন্ধু